মোক লৈ কোনে কি ভাবে এতিয়া ময়ো কেয়াৰ নকৰোঁ। মাথো মই নিজৰ মাজতে হেৰাই যাব বিচাৰোঁ। যেতিয়া মই অকলশৰে থাকোঁ তেতিয়া এইটো কথা ভাবি মই বহুত শান্তি পাওঁ। এতিয়া আৰু মই তোমাৰ বাবে কোনো বিৰক্তি কাৰণ হৈ থকা নাই। পৃথিৱীত কেৱল সেইজন মানুহেই সুখী যি বুজি পাইছে আনৰ পৰা একো আশা কৰি লাভ নাই। ভুল বুজিবলৈ বহুত মানুহ থাকে, কিন্তু পৰিস্থিতি বুজিবলৈ কাৰো কাষত কোনেও নাথাকে। সঁচা কথা কোৱা মানুহবোৰক কোনেও ভাল নাপায়, কিন্তু যিবোৰ মানুহে মিছাকৈ ভাল পায় ন, সেইবোৰ মানুহ সকলোৰে প্ৰিয় হৈ ৰয়। চোৱা, আমি আকৌ অচিনাকি হৈ গ'লো, কিন্তু এইবাৰ কিছু স্মৃতিৰ সৈতে। মই যদি আকাশ তুমি হবা তৰা, মই যদি বতাহ তুমি হবা শীতলতা, মই যদি আশা তুমি হবা বৰষা। এতিয়া কোনোবাই সুধিলে তোমাক পাহৰা বুলিয়ে কওঁ, কিন্তু তোমাক পাহৰাটো মোৰ বাবে যে সম্ভৱ নহয়, এই কথাষাৰ কাকো বুজাব নোৱাৰো। কেতিয়াবা মোৰো ইচ্ছা হয় কাৰোবাক হৃদয় খুলি জীৱনৰ সকলো দুখবোৰ এটা এটাকৈ খুলি ক'বলৈ, কিন্তু কি কৰিম, উপায় নাই। কাৰণ মোক বুজিব পৰাকৈ মোৰ আপোন যে কোনোৱেই নাই। এনেকুৱা বহুত কথা থাকে যিবোৰ আমি কেতিয়াবা লুকুৱাই ৰাখিবলগীয়া হয় কেৱল প্ৰিয়জনৰ সুখৰ বাবে। কিন্তু তথাপিও কেতিয়াবা এনেকুৱা হয় যে যাৰ বাবে তুমি তোমাৰ দুখবোৰ লুকুৱাই ৰাখিছা সেইজনে তোমাৰ দুখ, তোমাৰ কষ্টবোৰ একোৱেই বুজিব নিবিচাৰে। মই নিজেই গম নাপালোঁ যিখন হৃদয়ে এদিন তোমাৰ বাবে কান্দিছিলে, আজি সেই হৃদয়খনে কয় ভালেই হ'ল দিয়া, তুমি যে মোক ভাঙি পেলালা। কাৰণ তুমি মোক ভাঙি পেলোৱাৰ বাবেইতো আজি মই বুজিছোঁ জীৱনত কেতিয়াও কাকো প্ৰয়োজনতকৈ বেছি ইম্পৰ্টেঞ্চ দিব নালাগে।